বহুত ডাঙৰ সঁচাকে তুমি পাৰিবা নেকি আমাকে আগাঙে লৈ লৈ যাবলে ওয়াও ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে সেইকাৰণে ভিডিঅ'টো ফুলজোপাৰ পৰাই আৰম্ভ কৰিলোঁ খৰাহি কেলে আলু খানিবলে তুমি আলু খানিব পাৰিবা নেকি লাগিব লাগিব দিম দিম দেই এইটো খৰাহি নমাই দিম দেই তোমাক আলু খান্দিবলৈ তুমি পাৰিবা নেকি আমাকে আগাঙে লৈ লৈ যাবলে পাৰিম আকৌ আমার খৰাহি আলু খানিবলে যাম দাম নহয় হাজি গিৰে ঘূৰি যায় আমাৰ ভিডিঅ'টো চাই থাকিবা দেই এতিয়া আমাৰ ভিডিঅ'টো চাই থাকিবা শাক পাচলিৰ বাৰীখনতে অলপ আলু দি থোৱা আছিলে আলু খন্দা বুলি ক'লে আমাৰ আটাইৰে বহুত ফূৰ্তি খান্দি বহুত ভাল পাওঁ ময়ো বহুত ভাল পাওঁ খান্দি ঋষিয়ে এইবাৰ প্ৰথম আলু খান্দিবলৈ পাইছে সেইকাৰণে তাৰ ফূৰ্তিটো দেখিছেনে চাওকচোন কেনেদৰে মাটি খান্দিছে সি বিৰাট ফূৰ্তি তাৰ সি মোক খান্দিবলৈ নিদিয়েই সিহে খান্দিব বোলে আলু মই পিছে বেছি সময় নাখান্দিলোঁ কাৰণ মই পাকঘৰলৈ গুচি আহিবলগীয়া হ'ল অলপ খান্দি মই গুচি আহিলোঁ পাকঘৰলৈ হয় তুমি কৈ দিয়া আকৌ দেউতাক আলু খান্দিছে বুলি আৰু কি কি ক'বা কৈ দিয়া কিবা এটা ঘৰলৈ আহি মই ৰন্ধা বঢ়াত লাগি গ'লোঁ মোৰ ভাত ৰন্ধা প্ৰায় হৈয়ে গ'ল এয়া গুটি আলু আৰু বুট ভাজিছোঁ আলু খান্দিছোঁ যেতিয়া খাব লাগিবই ন খাবলৈ কিমান মজা লাগে নতুনতে বহুত বেছি ভাল লাগে আৰু এইখিনিতে মই আপোনালোকক কেটলি পিঠা বনোৱাৰ এটা ইজি প্ৰচেছ দেখুৱাম আপোনালোকেও যদি এনেদৰে ৰাইচ কুকাৰ আছে ৰাইচ কুকাৰত যদি এনেদৰে চালনী আছে তেতিয়াহ'লে ট্ৰাই কৰি চাব পাৰে সৰু সৰু আমাৰ টিফিন থাকে ন টিফিনৰ মুখনিবিলাক বা টিফিনবিলাকত এনেকৈ পিঠাগুড়িখিনি ৰেডি কৰি ভৰাই এনেকৈ ৰাইচ কুকাৰৰ চালনীখনত দি তাৰপৰা কুকাৰটো বন্ধ কৰি 15-20 মিনিট উতলিবলৈ দিলে একেলগে আমাৰ কেইবাটাও কেটলি পিঠা ৰেডি হৈ আহিব আৰু এইখিনি মই ৰাতিপুৱাই বনাইছিলোঁ তাৰে এটাৰ লগত আমি এতিয়া দুপৰীয়া চাহকাপ খাই ল'ম যিহেতু ভাত হ'লেই আমাৰ গতিকে একেটাকে আমি এনেকৈ ভাগ কৰি লৈছোঁ আলু খান্দি থাকোঁতে খাবও মন যায় ৰ'দত খান্দি থকা হয় এয়া দেখিছেনে ডাঙৰ ডাঙৰ কাৰণে এটুকুৰা এটুকুৰা হ'লেই হৈ যাব আমাৰ আপোনালোকেও ট্ৰাই কৰি চাব এনেদৰে যদি আছে আপোনালোকৰ ৰাইচ কুকাৰ চালনীত দি একেলগে কেইবাটাও হৈ আহিব ক'ত আলু তুমি খান্দিছা খান্দা আকৌ অঁ পালা দেই ইয়াত আছে ইয়াত বহুত ডাঙৰ সঁচাকে আকৌ মই পালো চাহ আৰু এইফালে মিষ্টাৰে কুঁহিয়াৰ কাটিছে ৰ'দত আলু খান্দি খান্দি পিয়াহ লাগিছে বোলে এতিয়া কুঁহিয়াৰ খাব হেনো খাব নেকি কুঁহিয়াৰ গাগু কুঁহিয়াৰ খাহিয়া বিকিকো খাবি বহুত পিঠা ন এজন কুঁহিয়াৰডাল বহুত মিঠা আকি কুঁহিয়াৰ বুলি কয় আখি কুঁহিয়াৰ এনেকৈ কৰি তুমি আলু খান্দিয়ে আছা কুঁহিয়াৰ নোখোৱা নি কুঁহিয়াৰ আহা আকৌ কুঁহিয়াৰ খোৱাহি বিকি এডাল তোৰ ভাগৰ এডাল
ইয়াত থৈছোঁ দেই ৰ'দত থৈ তুমি ঘৰত খাবাগে বোলা হাত ধুব লাগিব ন তোমাৰ আহা ঘৰত খাবাগে নেলাগে নহয় লাগিব আহা হাত লেতেৰা হৈছে ন তোমাৰ হাত লেতেৰা হৈছে নহয় ধুব লাগিব আহা ঘৰত খোৱাগে আৰু আমাৰ এয়া আলু খান্দা হৈ গ'ল আজিৰ কাৰণে অলপ থাকিলেগে খান্দিবলৈ এইখিনি এতিয়া এনেদৰে ভিতৰলৈ আনি থোৱা হৈছে যিহেতু এইখিনি কেইদিনমান ৰ'দাব লাগিব তাৰ পাছতে ভালকৈ থৈ দিব পৰা হ'ব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই 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 বাই